কি হল কাৰেণ্ট গ'লে আইছে ওকে নমস্কাৰ প্ৰথমে এটা কুইজ বিদ্যুৎ কোন আৰু কিয় চৰ্চিত সোশ্যাল মিডিয়াতে উত্তৰ আহিছে বিদ্যুৎ এজন খেলুৱৈ আৰু সেই খেলত বিদ্যুৎ চেম্পিয়ন খেলবিধ হল লুকা-ভাকু খেলখন অনুষ্ঠিত হৈছে বিদ্যুৎ আৰু অসমৰ ৰাইজৰ মাজত কিন্তু দুখবৰ এইটোৱে যে অসমৰ ৰাইজ হাৰিছে সেয়া সোশ্যাল মিডিয়াৰ টিপ্পনীৰ ষ্টাইল এতিয়া আহিছো বিষয়টোলৈ দুগুণে বাঢ়িছে গৰম বিদ্যুৎৰ অহা যোৱা চৰম সোশ্যাল মিডিয়াত ৰাইজে প্ৰশংসাৰে উপচাইছে শক্তি বিভাগক বিদ্যুৎ কৰ্তন হাৰাশাস্তি নহয় এয়া বোলে শক্তি বিভাগে অসমৰ জনতাৰ শাৰীৰিক মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে লোৱা যুগান্তকাৰী পদক্ষেপে সেয়ে সকলোৱে বাহবা দিছে শক্তি বিভাগক কেনেকৈ চলিছে চৰ্চা নম্বৰ 1 অসম চৰকাৰৰ আটাইতকৈ দক্ষ বিভাগটোৱে শক্তি বিভাগ হয় ঠিকই শুনিছে আপুনি কাৰণ অসমত কাৰেণ্ট যিকোনো মুহূৰ্তত কৰ্তন হয় কেতিয়াবা পুৱতি নিশা 5 বজাত কেতিয়াবা মাজনিশা 2 বজাত দিনৰ কথাটো ক'বই নালাগে ইয়াৰ পৰা আপুনি কি বুজিছে দিনটোৰ 24 ঘণ্টাই সক্ষম শক্তি বিভাগ গতিকে কথাটো এনেকুৱা নিৰ্বাচনৰ আগত 24 ঘণ্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দি পূৰণ কৰিব নোৱাৰিলেও 24 ঘণ্টাৰ ভিতৰত যিকোনো এটা সময়ত বিদ্যুৎ কৰ্তন কৰে শক্তি বিভাগে নম্বৰ 2 নামেই যাৰ পৰিচয় অসমবাসীক বিদ্যুৎ যোগান ধৰা কোম্পানীৰ ভিতৰত আছে APDCL আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড নামটোতে আছে অৰ্থাৎ এটা লিমিটলৈকে বিদ্যুৎৰ সেৱা লাভ কৰিব অসমৰ জনতাই সেইবাবে হাতে কামে লাগি বিদ্যুৎ কৰ্তন কৰি থাকে শক্তি বিভাগে নম্বৰ 3 প্ৰকৃত মেধাৱী শিক্ষাৰ্থী চিনাক্তকৰণৰ বাবে পদক্ষেপ বা পৰীক্ষা ৰাজ্য চৰকাৰে এইচএছত শিক্ষাৰ্থীৰে উত্তীৰ্ণ শিক্ষাৰ্থীক একোখনকৈ স্কুটি প্ৰদান কৰে সেই বিষয়কে লিংক কৰিছে সোশ্যাল মিডিয়া ব্যৱহাৰকাৰী এসি ৰুমত থাকি এলইডিৰ পোহৰত পঢ়ি প্ৰথম বিভাগত উত্তীৰ্ণ হলেও ছাত্ৰীয়ে স্কুটি পাব নেকি সেই কথাৰ প্ৰতি বোলে লক্ষ্য ৰাখি শক্তি বিভাগে কৰে এই কাম কাৰেণ্ট গুচি যাব চাকি বা লেম্পৰ পোহৰত পঢ়িব শিক্ষাৰ্থীয়ে উলাই পৰিব প্ৰকৃত মেধা পাই যাব স্কুটি কবলৈও ভাল হ'ব যে মই চাকিৰ পোহৰত পঢ়ি স্কুটি পাইছো বা ইটো হিটো নম্বৰ 4 জনতাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখে শক্তি বিভাগে বিদ্যুৎ থাকিলেই টিভি চোৱাত ব্যস্ত হৈ পৰে কণ শিশু ধাৰাবাহিক চোৱাত ব্যস্ত হৈ পৰে শাহু বুৱাৰী ইয়াৰ পৰা ক্ষতি হ'ব পাৰে চকুৰ সেই চকুৰ ওপৰত যাতে বিৰূপ প্ৰভাৱ নপৰে তাৰ বাবে মাজে মাজে কৰ্তন হয় বিদ্যুৎ লগতে চৰ্চা হৈছে কোভিড মহামাৰীৰ বাবে অধিকাংশ লোকে ঘৰতে কাম কৰি আছে সেইবাবে কাৰেণ্টটো কাটি দি তেওঁলোকক অলপ জিৰণি ল'বলৈ সুবিধা কৰি দিয়া হয় নম্বৰ 5 কাকো নকৰিবা বঞ্চিত ভগাবা কিঞ্চিত লকডাউনত অসহায় চুৰ কেটাও সেই নিখা কাৰেণ্ট কাটি শক্তি বিভাগে সুবিধা দিছে চুৰক যাতে আন্ধাৰৰ সুযোগ লৈ কৰবাত হিন্দি দিব পাৰে নম্বৰ 6 ধৈৰ্য আৰু সহ্য জীৱনত আগুৱাই যাবলৈ মানুহক ধৈৰ্য আৰু সহ্য লাগিবই এতিয়া গৰম দিন বিদ্যুৎ কাটিলে গৰমে দহে সাধাৰণ জনতাক কৃষি প্ৰধান ৰাজ্য অসম মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰি দুবেলা দুমুঠি খায় সাধাৰণ ৰাইজে সেয়ে শক্তি বিভাগে বোলে ঘামিবলৈ সুবিধা কৰি দিছে সাধাৰণ জনতাক লগতে বিলুপ্তিৰ দিশে গতি কৰা বিচনীৰ পুনৰ প্ৰচলনৰ বাবে এয়া হেনো এক প্ৰয়াস গতিকে কাৰেণ্ট কাটিলে আপুনি বঢ়াওক ধৈৰ্য শক্তি আৰু সহ্য ক্ষমতা কাৰেণ্ট বহু ঠাইত ঘণ্টাৰ পাছত ঘণ্টা নাথাকে ৰূপহী হাততে 8 দিন ধৰি বিকল হৈ আছে ট্ৰান্সফৰ্মাৰ 3 শতাধিক উপভোক্তাই এতিয়া উপভোগ কৰিছে গৰম দাবী উঠিছে বেলেগ একো নহলেও বৈদ্যুতিক তাৰসমূহ অলপ তললৈ নমাই দিয়ক একো নকৰিলেও কাপোৰ মেলাত সুবিধা হ'ব শক্তি বিভাগক প্ৰশংসাৰ আন এটা কাৰণ নম্বৰ 7 ভৱিষ্যত প্ৰকল্পৰ বাবে সঞ্চয় গুৱাহাটীত টুইন টাৱাৰ নিৰ্মাণ হোৱাৰ কথা চলি আছে ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ নিৰ্মাণৰো কথা সেয়ে এতিয়া কাটি বিদ্যুৎ সঞ্চয় কৰিছে বোলে শক্তি বিভাগে কাৰণ পাছলৈ লাগিব গছৰ পাত লৰিলে 2 ঘণ্টা বৰষুণ পৰিলে 4 ঘণ্টা ধাৰাসাৰ বৰষুণত অনিৰ্দিষ্ট কাললৈ কৰ্তন হয় বিদ্যুৎ সজাগ হৈছে সাধাৰণ জনতা বৰষুণ পৰিলেই জনায় শক্তি বিভাগক যে আমাৰ পিনে অলপ বৰষুণ পৰিছে কাৰেণ্টটো কাটি দিয়ক কাৰোবাৰ মতে ভালেই হৈছে দুটা কথা শিকিব পাৰি বতৰ ডাৱৰীয়া হৈছে মানে কাৰেণ্ট কাটিব নাইবা কাৰেণ্ট কাটিছে মানে বৰষুণ আহিব বহুতে ক'ব খোজে সাধাৰণ জনতা সুখী কৰি ৰখাৰ বাবেহে বিদ্যুৎ কৰ্তন কৰে শক্তি বিভাগে কাৰেণ্টটো কটাৰ 2-3 ঘণ্টাৰ পাছত যেতিয়া আকৌ আহে সকলোৰে মনত এক বুজাব নোৱাৰা উল্লাস সেই সুখকৰ অনুভৱ আমি লাভ কৰিছো কেৱল শক্তি বিভাগৰ বলত মুঠতে এক ইতিবাচক চিন্তাধাৰাৰে শক্তি বিভাগক অধিক শক্তিশালী কৰাৰ প্ৰয়াস বিদ্যুৎক আলহীৰ ৰূপত পোৱা অতিথিপৰায়ণ অসমবাসীৰ দুই এজনৰ মতে APDCLক আমাৰ বুজাত ভুল হৈছে APDCL মানে আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড নহয় বৰং আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেডহে এইবোৰৰ মাজতে ওলাইছে আন এটা প্ৰসংগ বিদ্যুৎৰ বিল সামগ্ৰীতে কেইদিনমান আগত ঘটিল তেনে এক ঘটনা 3টা বাল্ব জ্বলা এখন ফেন চলা লোকৰ বিদ্যুৎৰ মাচুল আহিল 15ৰ পৰা 20,000 টকা বহুতৰ মতে আৰ্থিকভাৱে টনকিয়াল নহলেও ধনী ভাৱ এটা আনিবৰ বাবে শক্তি বিভাগে কৰে এই কাম কবলৈও ভাল যে যোৱা মাহত আমাৰ এই কাৰেণ্টৰ বিল আহিছে 20,000 টকা বহুতৰ মতে এনেকৈ মাচুল আদায়ৰ বাবে শক্তি বিভাগৰ আছে এক বিশেষ সূত্ৰ একে 2-4 এঘৰ মানুহৰ দুখন ফেন 20,000 ল'ব পাৰি শেষত কোৱা হৈছে যে শক্তি বিভাগে বিদ্যুৎ কৰ্তন কৰি অসমৰ জনতাক নতুন জীৱন দিছে ফেচবুক ক্লাব হাউচত তাৰো ব্যাখ্যা ওলাইছে মানুহৰ জীৱনত ঘাত প্ৰতিঘাত থাকেই
বহুতৰ জীৱনলৈ কিছু কিছু সময়ত নামি আহে অন্ধকাৰ সেই অন্ধকাৰ ফালি আমি আগবাঢ়িব লাগে জীৱন বাটত সেই অন্ধকাৰ উপহাৰ দিয়ে শক্তি বিভাগে জীৱনত আমাক আগবাঢ়ি যাবলৈ শিকায় গতিকে পজিটিভ হ'বলৈ শিকক কোনোবাই যদি আপোনাক কয় যে আপোনালোকৰ ফালে ইমান কাৰেণ্ট যায় আপুনি কওক যে আপোনাৰ ভুল হৈছে আমাৰ ফালে কাৰেণ্ট নাযায় আহেহে বাকি জয় আই অসম জয় শক্তি বিভাগ হেই লাইট নজ্বলে তাৰ পাছতো জ্বলাই জ্বলাই মাৰিব বুলি কৈ থাকে